खुलुमबाय बड'लेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। दिनै अदालगुरि जिल्लानि अदालगुरि आरो भैरबखुन्द लामायाव धनस्री दैमानि सायाव गंसे आरसीसी दालां लुनायनि अन्थाइ खाम्फाखौ गायसनो। अन्थाइ खाम्फाखौ गायसनना होयो आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा। लोगोसे दंफायोमोन बिटिसिनि गाहाय मावफुं सोद्रोमा प्रमद बर' आरो लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया। धनस्री दैमानि सायाव लुनो गोनां 320 मिटार आरसीसी दालांखौ 32 कौटि रां खरसा खालामनानै फैगौ 2025 मायथाइनि फेब्रुवारि दाननि गेजेराव लुफुंनाय जागोन। दालां लुफुंनाया अदालगुरि जिल्लाल' नङा, आसाम आरो अरुणाचल प्रदेशनि गेजेराव थांलाय फैलायनि राहाजों लोगोसे मोजां लामाजों लोगोसे रांखान्थि जौगानायाव बिफाव लागोन। गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया खौरांगिरि मेलनि गेजेरजों ओरैबायदि ভাৱে নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা চলোৱা হ'ব। এই দলংখন সম্পূৰ্ণ হ'লে ই অৰুণাচলৰ টাৱাঙলৈকে যোৱা বিকল্প পথটো আমাৰ বাবে বাস্তৱ হৈ পৰিব আৰু এই বিকল্প পথটোৰ বিকাশ সাধিলে টাৱাঙলৈকে যোৱা ডিষ্টেন্সটো বহু পৰিমাণে কমি যাব। আমি অসমৰ 4000 হাইস্কুল উন্নয়নৰ বাবে 10,000 কোটি টকা ব্যয় কৰিম। মোৰ স্বাধীনতা দিৱসৰ ভাষণত এই বিষয়ে আমি উল্লেখ কৰিছিলোঁ আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত এই কাৰ্যসূচী বা ক'ত কেনেকৈ হ'ব তাৰ বিষয়ে আমি সম্পূৰ্ণ ৰূপৰেখা ৰাইজৰ সন্মুখত প্ৰস্তুত কৰিম। কিছু সময় আগতে অজিত ভূঞাই এটা প্ৰেছ মিট দিছে যে ক'লা চাহাবৰ সৃষ্টি হ'ব যদি ইংৰাজী মাধ্যম যদি অন্তৰ্ভুক্ত হয়। ভাল, বগা চাহাব থকাতকৈ ক'লা চাহাব থাকক না, কি বেয়া? তাত কি অসুবিধা কি আছে? আজি ইমান দিন আমি স্বাধীনতাৰ পিছত বগা চাহাব দেখিলোঁ, এতিয়া যদি ক'লা চাহাব মিঠা বৰণীয়া চাহাব হয় এইটোতো আমাৰ কাৰণে গৌৰৱৰ কথা, হয় নহয়? গতিকে যি নহওক মানুহক কালাৰ লৈ পেলাই কথা ক'ব নালাগে। কোনে কৈছে মই নাজানো, মই শুনাও নাই, কিন্তু যদি কৈছে যে এই কালাৰ লৈ কথা ক'লে বহুতে মনত দুখ পায়। খালি ছ'চিয়েল মিডিয়াত আহিছিল যে যদি সাংবাদিকে কেজৰিৱালৰ ওপৰত প্ৰশ্ন কৰে তেনেহ'লে সাংবাদিকৰ দৰমহা কৰ্ত ল'ব। মই নাজানো এইবিলাক, আমি হোলাৰ ভাই মোলা কি এইবিলাক খবৰ ৰাখিম।